Welcome dear students. আজি মই ষষ্ঠ শ্ৰেণীৰ শেষ পাঠ I love my country অসমীয়া আলোচনা এই ভিডিঅটোত আগবঢ়াম। তোমালোকে মোৰ লগে লগে নিজৰ কিতাপত পাঠটো চাই যাবা। এতিয়া আৰম্ভ কৰো আহা। I love my country. You have probably heard or read about people who took part in the freedom movement of India. ইয়াত probably মানে হৈছে সম্ভৱত আৰু freedom movement মানে হৈছে স্বাধীনতা আন্দোলন। You have probably heard or read about people. তোমালোকে নিশ্চয় সম্ভৱত এই মানুহবোৰৰ বিষয়ে শুনিছা বা পঢ়িছা who took part in the freedom movement of India. যিসকলে ভাৰতৰ স্বাধীনতা বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল। Look at the pictures of the people below. তলত দিয়া ব্যক্তিসকলৰ ছবিবোৰলৈ চোৱা and say আৰু কোৱা what is common among them. তেওঁলোকৰ মাজত মিল থকা কথাটো কি? Arrange the letters to find out the answer. আৰু উত্তৰটো পাবলৈ তোমালোকে তলত দিয়া আখৰবোৰ ঠিকঠাককৈ সজোৱা। They are all. তেওঁলোক সকলো আছিল। এতিয়া এই শব্দ দুটা ঠিকঠাককৈ সজালে হ'ব freedom fighters. অৰ্থাৎ তেওঁলোক সকলো আছিল কি স্বাধীনতা যুঁজাৰু। Can you name them? তোমালোকে তেওঁলোকৰ নামবোৰ লিখিব পাৰিবানে? If you can, যদি পাৰা, write their names under the pictures. ছবিবোৰৰ তলত নামবোৰ লিখা। Your teacher will help you with the answers. আৰু তোমালোকৰ শিক্ষকে কি কৰিব? সহায় কৰি দিব। ইয়াত আমি নামবোৰ লিখিছো লক্ষ্মীবাই, মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বোস, জৱাহৰলাল নেহেৰু, বল্লভভাই পেটেল, গোপীনাথ বৰদলৈ। Now read about an Assamese freedom fighter, Bhogeshwari Phukononi. Now read about এতিয়া পঢ়া about an Assamese freedom fighter. এগৰাকী অসমীয়া স্বাধীনতা যুঁজাৰুৰ বিষয়ে ভোগেশ্বৰী ফুকননী আৰু তেওঁৰ নাম আছিল ভোগেশ্বৰী ফুকননী। অৰ্থাৎ এতিয়া অসমৰ এগৰাকী স্বাধীনতা যুঁজাৰু ভোগেশ্বৰী ফুকননীৰ বিষয়ে পঢ়া। ইয়াতে অনন্ত আৰু প্ৰিয়াৰ মাজৰ কথোপকথনেৰে পাঠটো আৰম্ভ কৰা হৈছে। অনন্ত, ডু ইউ ন' হু ভোগেশ্বৰী ফুকননী ৱাজ? অনন্তই কৈছে তুমি জানানে ভোগেশ্বৰী ফুকননী কোন আছিল? প্ৰিয়া, আই হেভ হাৰ্ড হাৰ নেম। প্ৰিয়াই কৈছে মই তেওঁৰ নাম শুনিছোঁ, বাট দেয়াৰ ইজ ভেৰি লিটিল আই ন' এবাউট হাৰ। কিন্তু তেওঁৰ বিষয়ে মই খুব কমকৈ জানো। অনন্ত, লেটছ ৰিড এবাউট হাৰ দেন। তেতিয়াহ'লে তেওঁৰ বিষয়ে পঢ়ো আহা। ভোগেশ্বৰী ফুকননী ৱাজ এ ফ্ৰীডম ফাইটাৰ। ভোগেশ্বৰী ফুকননী আছিল এগৰাকী স্বাধীনতা যুঁজাৰু হু ৱাজ বৰ্ণ, যিগৰাকীয়ে জন্মগ্ৰহণ কৰিছিল ইন এ নবল আহোম ফেমিলি অৱ নগাঁও। নগাঁৱৰ এটা সম্ভ্ৰান্ত আহোম পৰিয়ালত। নবল মানে হৈছে সম্ভ্ৰান্ত। ভোগেশ্বৰী ফুকননী এগৰাকী স্বাধীনতা যুঁজাৰু আছিল যিগৰাকীয়ে নগাঁৱৰ এটা সম্ভ্ৰান্ত আহোম পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। হাৰ পেৰেণ্টছ ৱেৰ আত্মাৰাম বুঢ়াগোহাঁই এণ্ড নীলেশ্বৰী। তেওঁৰ মাক দেউতাক আছিল আত্মাৰাম বুঢ়াগোহাঁই আৰু নীলেশ্বৰী। শ্বি মেৰিড ভোগেশ্বৰ ফুকন। তেওঁ ভোগেশ্বৰ ফুকনৰ লগত বিয়া হৈছিল। এণ্ড দে হেড 6 sons and 2 daughters. আৰু তেওঁলোকৰ 6জন ল'ৰা আৰু 2গৰাকী ছোৱালী আছিল। ভোগেশ্বৰী ফুকননী ৱাজ লিভিং এ পিচফুল ফেমিলি লাইফ। ফেমিলি লাইফ মানে হৈছে পাৰিবাৰিক জীৱন। ভোগেশ্বৰী ফুকননীয়ে এটা শান্তিপূৰ্ণ পাৰিবাৰিক জীৱন যি আছিল টিল দ্য এজ অৱ 60 বছৰ বয়সলৈকে। হুৱেন হাৰ লাইফ টুক এ নিউ টাৰ্ণ। আৰু তাৰ পিছতে কি হৈছিল তেওঁৰ জীৱনে এটা নতুন মোৰ লৈছিল। ডিউৰিং দিছ টাইম, এই সময়ত দ্য ফ্ৰীডম মুভমেণ্ট লেড বাই মহাত্মা গান্ধী ৱাজ এট ইটছ পিক। পিক মানে হৈছে শৃংগ, ইয়াতে কিন্তু আমি তুংগ অৰ্থাৎ একেবাৰে ওপৰত থকা বুলি ক'ম। ডিউৰিং দিছ টাইম, এই সময়ছোৱাত দ্য ফ্ৰীডম মুভমেণ্ট লেড বাই মহাত্মা গান্ধী, মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত হোৱা স্বাধীনতা আন্দোলন ৱাজ এট ইটছ পিক অৰ্থাৎ একেবাৰে তুংগত আছিল। দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্টেড ইন 1942। আৰু কুইট ইণ্ডিয়া মুভমেণ্ট মানে হৈছে ভাৰত ত্যাগ আন্দোলন। এই ভাৰত ত্যাগ আন্দোলন
আৰম্ভ হৈছিল 1942 চনত and thousands of people আৰু হাজাৰ হাজাৰ মানুহে came out to the streets ৰাস্তালৈ ওলাই আহিছিল অৰ্থাৎ 1942 চনত স্বাধীনতা ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল আৰু হাজাৰ হাজাৰ মানুহ ৰাস্তালৈ ওলাই আহিছিল ভোগেশ্বৰী ফুকননি ভোগেশ্বৰী ফুকননিয়েও could not stay away আঁতৰি থাকিব পৰা নাছিল she joined the movement with her children and grandchildren মানে হৈছে নাতি নাতিনী তেওঁ জয়েন কৰিছিল বা যোগদান কৰিছিল এই আন্দোলনত with her children and grandchildren তেওঁৰ ল'ৰা ছোৱালী আৰু নাতি নাতিনীৰে সৈতে ভোগেশ্বৰী ফুকননি was the leader of the women's wing of the movement in Borhampur near Nagaon ভোগেশ্বৰী ফুকননি was the leader ভোগেশ্বৰী ফুকননি নেত্ৰী আছিল of the women's wing নাৰী বাহিনীৰ of the movement in এই আন্দোলনটোত in Borhampur near নগাঁৱৰ ওচৰৰ বৰহমপুৰত অৰ্থাৎ এই আন্দোলনটোত ভোগেশ্বৰী ফুকননিয়ে নগাঁৱৰ ওচৰৰ বৰহমপুৰৰ নাৰী বাহিনীৰ নেতৃত্বত আছিল She was so inspiring মানে হৈছে যি গৰাকী ব্যক্তিয়ে উঠা যোগাব পাৰে She was so inspiring তেওঁ ইমান উৎসাহদায়িনী আছিল that যে more and more people বহুতো মানুহে join the movement eagerly মানে হৈছে আগ্ৰহেৰে অৰ্থাৎ তেওঁ ইমানে উৎসাহদায়িনী আছিল যে হাজাৰ হাজাৰ মানুহে আগ্ৰহেৰে এই আন্দোলনত যোগদান কৰিছিল On September 16, 1942 1942 চনৰ 16 ছেপ্টেম্বৰত the British government imposed ব্ৰিটিছ চৰকাৰে ইম্প'জ কৰা মানে হৈছে আৰোপ কৰা a ban এটা নিষেধাজ্ঞা on the volunteers training camp মানে হৈছে স্বেচ্ছাসেৱীসকলৰ প্ৰশিক্ষণ শিবিৰ at Borhampur and arrested the volunteers বৰহমপুৰত থকা স্বেচ্ছাসেৱীসকলৰ প্ৰশিক্ষণ শিবিৰত কি কৰিছিল এটা নিষেধাজ্ঞা আৰোপ কৰিছিল and arrested the volunteers আৰু স্বেচ্ছাসেৱীসকলক কি কৰিছিল আটক কৰিছিল 1942 চনৰ 16 ছেপ্টেম্বৰত ব্ৰিটিছ চৰকাৰে বৰহমপুৰত থকা স্বেচ্ছাসেৱীসকলৰ প্ৰশিক্ষণ শিবিৰত এটা নিষেধাজ্ঞা আৰোপ কৰিছিল আৰু স্বেচ্ছাসেৱীসকলক আটক কৰিছিল In protest against this action protest মানে হৈছে প্ৰতিবাদ against মানে হৈছে বিৰুদ্ধে In protest against this action মানে হৈছে কাৰ্য আৰু এই কাৰ্যৰ বিৰোধিতা কৰি a public rally was organized public rally মানে হৈছে ৰাজহুৱা সভা organized মানে হৈছে আহ্বান কৰা at Borhampur on September 18, 1942 অৰ্থাৎ 1942 চনৰ 18 ছেপ্টেম্বৰত এই কাৰ্যৰ প্ৰতিবাদ জনাই এখন ৰাজহুৱা সভা বৰহমপুৰত আহ্বান কৰা হৈছিল hundreds of people gathered there শ মানুহ তাত জমা হৈছিল gathered হৈছিল মানে জমা হৈছিল প্ৰতাপ চন্দ্ৰ শৰ্মা presided over the meeting presided over মানে হৈছে সভাপতিত্ব কৰা প্ৰতাপ চন্দ্ৰ শৰ্মাই কি কৰিছিল সেই সভাখনত সভাপতিত্ব কৰিছিল সোনকালে a troop of soldiers সৈন্যসকলৰ এটা দলে arrived উপস্থিত হৈছিল to disperse ছত্ৰভংগ দিয়াবলৈ the gathering জমা হোৱা মানুহখিনিক and প্ৰতাপ চন্দ্ৰ শৰ্মা was arrested আৰু প্ৰতাপ চন্দ্ৰ শৰ্মাক আটক কৰা হৈছিল সোনকালে সৈন্যবাহিনীৰ এটা দল তাত উপস্থিত হৈছিল তাতে জমা হোৱা মানুহখিনিক ছত্ৰভংগ দিয়াবলৈ আৰু প্ৰতাপ চন্দ্ৰ শৰ্মাক এৰেষ্ট কৰা বা আটক কৰা হৈছিল But the freedom fighters could not be stopped কিন্তু এই স্বাধীনতা যুঁজাৰুসকলক বাধা দি ৰাখিব পৰা হোৱা নাছিল বা বাধা দি ৰাখিব পৰা নাছিল A large crowd of around 250 people led by Bhogeshwari Fukononi and Ratnamala Fukan began to arrive at the meeting ground.
A large crowd মানে হৈছে ডাঙৰ জুম মানুহৰ এটা ডাঙৰ জুম of around 250 people 250 প্ৰায় 250 গৰাকীমান মানুহৰ এটা ডাঙৰ জুম led by ভোগেশ্বৰী ফুকননি and ৰত্নমালা ফুকন আৰু ভোগেশ্বৰী ফুকননিৰ নেতৃত্বত began to arrive উপস্থিত হ'বলৈ আৰম্ভ কৰিছিল at the meeting ground সভাস্থলীত অৰ্থাৎ ভোগেশ্বৰী ফুকননি আৰু ৰত্নমালা ফুকনৰ নেতৃত্বত প্ৰায় 250 গৰাকী মানুহৰ এটা ডাঙৰ জুম সভাস্থলীত উপস্থিত হ'বলৈ আৰম্ভ কৰিছিল They were stopped on the way by the British forces They were stopped তেওঁলোকক ৰখাই দিয়া হৈছিল বা বাধা দিয়া হৈছিল on the way ৰাস্তাতে by the British force ব্ৰিটিছ বাহিনীৰ দ্বাৰা One British officer tried to take away মানে হৈছে আঁতৰাই নিয়া tried মানে চেষ্টা কৰিছিল One British officer tried এগৰাকী ব্ৰিটিছ বিষয়াই চেষ্টা কৰিছিল to take away আঁতৰাই নিবলৈ the flag পতাকাখন from ৰত্নমালা forcefully মানে হৈছে বল প্ৰয়োগেৰে এগৰাকী ব্ৰিটিছ বিষয়াই ৰত্নমালাৰ পৰা পতাকাখন আঁতৰাই নিবলৈ বলেৰে আঁতৰাই নিবলৈ চেষ্টা কৰিছিল Seeing this আৰু এইটো দেখি ভোগেশ্বৰী ফুকননি could not remain calm remain মানে হৈছে থকা আৰু calm মানে হৈছে শান্ত could not remain মানে হৈছে থাকিব নোৱাৰা Seeing this এইটো দেখি ভোগেশ্বৰী ফুকননি could not remain calm ভোগেশ্বৰী ফুকননি শান্ত হৈ থাকিব পৰা নাছিল and she started beating the officer beating মানে হৈছে কোবোৱা আৰু তেওঁ সেই বিষয়াজনক কোবাবলৈ আৰম্ভ কৰিছিল with the pole of her flag তেওঁৰ পতাকাখনৰ মাৰিডালেৰে pole মানে হৈছে মাৰিডাল till he fell unconscious মানে হৈছে অচেতন তেওঁ অচেতন হৈ নপৰালৈকে অৰ্থাৎ এইটো দেখি ভোগেশ্বৰী ফুকননি শান্ত হৈ থাকিব পৰা নাছিল আৰু তেওঁ সেই বিষয়াজনক তেওঁৰ পতাকাখনৰ মাৰিডালেৰে অচেতন হৈ নপৰালৈকে কোবাবলৈ আৰম্ভ কৰিছিল After a few minutes কেইমিনিটমান পিছত he recovered তেওঁ সুস্থ হৈ উঠিছিল but he could not bear the insult মানে হৈছে ঠাট্টা কিন্তু তেওঁ কি কৰিব পৰা নাছিল সেই তাচ্ছিল্য সহ্য কৰিব পৰা নাছিল After a few minutes কেইমিনিটমান পিছত he recovered তেওঁ সুস্থ হৈ উঠিছিল but he could not bear the insult কিন্তু তেওঁ এই তাচ্ছিল্যটো সহ্য কৰিব পৰা নাছিল So সেইবাবে in anger খঙতে he took out his pistol তেওঁৰ পিষ্টলটো উলিয়াই লৈছিল and shot at ভোগেশ্বৰী ফুকননি আৰু ভোগেশ্বৰী ফুকননিলৈ গুলি কৰিছিল from a close range একেবাৰে ওচৰ দূৰত্বৰ পৰা হে খঙতে ব্ৰিটিছ অফিচাৰজনে কি কৰিছিল তেওঁৰ পিষ্টলটো উলিয়াইছিল আৰু ভোগেশ্বৰী ফুকননিক একেবাৰে ওচৰ দূৰত্বৰ পৰা গুলি কৰিছিল ভোগেশ্বৰী ফুকননি fell on ৰত্নমালা's lap ভোগেশ্বৰী ফুকননি ৰত্নমালাৰ কোলাত পৰি গৈছিল lap মানে হৈছে কোলা and became unconscious আৰু তেওঁ অচেতন হৈছিল 2 days later দুদিন পিছত on September 20 1942 চনৰ 20 ছেপ্টেম্বৰত she breathed her last at her own house তেওঁ নিজৰ ঘৰতেই শেষ নিশ্বাস ত্যাগ কৰিছিল She died a martyr's death তেওঁ এগৰাকী শ্বহীদৰ মৃত্যুবৰণ কৰিছিল lying down her life for her country's freedom তেওঁৰ দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন ত্যাগ কৰি অৰ্থাৎ তেওঁ স্বাধীনতা যুঁজৰ বাবে নিজৰ জীৱন ত্যাগ কৰি এগৰাকী শ্বহীদৰ মৃত্যুবৰণ কৰিছিল। ছাত্ৰীসকল ভিডিঅ'টো ইমানতে শেষ হৈছে।